हेलो गाइस मैं आज এখন ভিডিও লৈ আহিছো ভিডিওটো হৈছে আপোনাৰ ইউটিউব ভিডিও এডিটিং কেনেকৈ কৰিব কিন্তু তাৰ আগতে মই এটা কথা কম যিসকল বন্ধুবৰ্গ আছে মোৰ ভিডিওটো চাই কিন্তু এটি সাবস্ক্ৰাইবও কৰা নাই সাবস্ক্ৰাইব এটা কৰি দিব মেইন কথাটো হ'ল ভিডিও এডিটিং কৰিবলৈ ইউটিউবৰ পৰা এতিয়া নতুন এপছ এটা আহিছে ইউটিউব ক্ৰিয়েটৰ তাত আপোনালোকক এইটো এপছত আপোনালোকে ভিডিও এডিট কৰক এডিট কৰিলে তাত ধুনীয়া মতে আপোনালোক ভিডিও এডিটিং কৰি ভিডিও আপলোড মাৰিব পাৰিব আপোনালোকে সেই গোটেইখিনি টিপছ আপোনালোকক মই দিম আৰু দেখুৱাম কিন্তু ইউটিউব ক্ৰিয়েটৰত ইমান ধুনীয়া এপ্লিকেশ্যন এটা পালোঁ না ৱাটাৰমাৰ্ক আছে না কি আছে একো নাই এই ধুনীয়া মতে আপোনালোক ভিডিওটো এডিট কৰিব পাৰিব আপলোড মাৰিব পাৰিব এই এপছখন আপোনালোক ব্যৱহাৰ কৰিবলৈ তেনে সহজ একেবাৰে সহজ আর আপনার যেনেকে করিম বলে ভাবে তেনেকে হিসাবত আপনার করে লৈ যাব পাৰিব আপনার মই দেখাম আর দেখাই আছো চাই থাকিব মোর এখন সৰু ভিডিও এটা আছে এই ভিডিওটো মই আপনার এডিট কৰিছো এডিট কৰি আপোনালোকক মই দেখুৱাই আছো চাই থাকক তাৰ কাৰণে আমাক আগতে আহিব লাগিব মোবাইল স্ক্ৰিনৰ ওপৰত আহি আপোনালোকে যদি ইনষ্টল কৰা নাই প্লে ষ্টৰত যাব ইয়াত সাৰ্চ কৰি দিব YT ক্ৰিয়েটৰ YT ক্ৰিয়েটৰ আহি গ'ল এইটো হ'ল এইটো আহি গ'ল ইউটিউব ক্ৰিয়েটৰ অৰ্থাৎ YT ক্ৰিয়েটৰ এইটো আপোনালোকে লৈ ল'ব পাৰিব মোৰ এইটো অলৰেডি ইনষ্টল আছে কাৰণে মই ইনষ্টল নকৰোঁ মই এইটো ওপেন কৰি আপোনালোকক মই দেখুৱাই আছোঁ আকৌ মই মোবাইল স্ক্ৰিনত আহি ইয়াত মই এইটো YT ক্ৰিয়েটৰ আহিলোঁ এখন এই প্লাছ বটনটো যেহেতু দেখি আছে আপোনালোক এইটো আপোনালোকে ক্লিক কৰি দিব এখন ভিডিও ইয়াৰ পৰা মই লৈ ল'লোঁ এটা সময় লৈছে যেহেতু মই ইয়াত ডাটা অলপ নেটৱৰ্ক কম পাইছে ঘৰৰ ভিতৰত তো গাইজ ভিডিওটো প্ৰচেছ হৈ গ'ল এতিয়া আমি আৰম্ভ কৰোঁ ভিডিওটো এডিট কৰিবলৈ চাই থাকে হেল্ল' গাইজ মই আজি এখন ভিডিও লৈ আহিছোঁ সেই ভিডিওটো এনেকুৱা টিপছৰ ওপৰত লৈছোঁ ভিডিওটো হৈছে আপোনাৰ ইউটিউব ভিডিও এডিটিং কেনেকৈ কৰিব কিন্তু তাৰ আগতে মই এটা কথা কম যিসকল বন্ধুবৰ্গ আছে মোৰ ভিডিওটো চাই গাইজ চাইছে ইয়াত মোৰ ডাবল মাত ওলাইছে এইখিনিত মই অলপ ডোখৰ ইয়াত কাটি দিব লাগিব যিসকল বন্ধুবৰ্গ ইয়াৰ পৰা মই কোড কৰিব লাগিব কোড কৰি দিলোঁ গাইজ তেনেকৈ শুনি গৈ থাকিব শুনি গৈ য'ত আপোনাক যেনেকৈ মিষ্টেক লাগে সেইডোখৰত আপোনালোক কাটি উলিয়াই দিলে তো মেইন কথাটো হৈছে আপোনাৰ ইয়াত আপোনাৰ আমি ভিডিও আগলৈ যাওঁ গাইজ অকণ সময় লাগে কিন্তু হৈ যাব এটা হৈ গ'ল আকৌ ৰিটাৰ্ণ আমি শুনি চাওঁ আমি ভিডিও আগলৈ যাওঁ মেইন কথাটো হৈছে আপোনাৰ আৰু অকণ কাটিব লাগিব আমাক গাইজ সেই হিচাপত আপোনালোকে ভিডিঅ'খিনি এডিটিং কৰি যাব এডিট কৰি গৈ সেই তেনেকৈ চাই আপোনালোকে এডিট কৰি যাব এডিট কৰি গৈ আপোনালোকে কি কৰিব বিচাৰিছে ইয়াত আপোনালোকে কিবা ষ্টিকাৰ লগাব বিচাৰে এইখিনি চাওক ষ্টিকাৰ আছে ইয়াত লগাব পাৰিব আপোনাৰ লাইক এণ্ড ছাবস্ক্ৰাইব এইটো আপুনি লগাই দিব পাৰে এইটো কোনোবা জেগাত আপুনি লগাই দিলে ইয়াত আমি অকণ সৰু কৰি লওঁ সৰু কৰি আনি পিনে আমি এইডোখৰত আমি লগাই দিলোঁ ইয়াক এইটো চাই লওক এতিয়া এয়া আহি গ'ল এয়া লাগি গ'ল তাৰপিছত আপোনালোক কিবা চাউণ্ড দিব বিচাৰে নি চাউণ্ড দিম বুলি ক'লে ইয়াৰ পৰা আপোনালোকে কিবা চাউণ্ড দিব পাৰিব যিকোনো চাউণ্ড এটা দিব পাৰিব আপোনালোকৰ মন পচন্দৰ ইয়াত মই ধৰি ল'লোঁ ইয়াত মোৰ ভিডিঅ'টোত চাউণ্ডৰ প্ৰয়োজন নাই কিন্তু আপোনালোকক দেখুৱাবৰ কাৰণে মই এইটো কৰি আছোঁ এই মানি ল'লোঁ মই এইটোৱে দিলোঁ এইটো প্ৰচেছ হৈ আছে বাছ এই চাউণ্ডটো ইয়াত লাগি গ'ল যিহেতু মই এইটো দৰকাৰ নাই সেইটো কাৰণে মই এইটো ডিলিট মাৰি দিম তাৰপিছত
এই কথাটো কৈ থাকোঁতে আপোনাৰ কিবা হেৰিয়ৰ ভইচ ৰেকৰ্ড কৰিব বিচাৰে এই ভইচ কভাৰটো কৰিব পাৰিব এই লাল বটনটো দবালে আপোনাৰ ভইচ কভাৰ কৰিব পাৰিব যেনেকৈ মই আপোনালোকক দেখুৱাই আছোঁ হেল্ল' গাইছ মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ যে ভিডিঅ'টো আপোনালোক কেনেকৈ এডিট কৰিব পাৰিব YT ষ্টুডিঅ'ত সেই ভিডিঅ'টো এনেকুৱা টিপছৰ ওপৰত লৈ হেল্ল' গাইছ মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ যে ভিডিঅ'টো আপোনালোক কেনেকৈ ভিডিঅ' এডিট কৰিব পাৰিব YT ষ্টুডিঅ'ত কিন্তু এই মাতটো আমি এতিয়া যোনটো ৰেকৰ্ড কৰিলোঁ এইটো মাতটো থাকিব আৰু যোনটো আমাৰ অৰিজিনেল আছে সেই অৰিজিনেলটো আমি এতিয়া নাইকিয়া কৰি দিব পাৰিম তাৰ কাৰণে আমাক ভলিউমত যাব লাগিব ভলিউমত গৈ ভলিউমটো আমি 0 কৰি দিলোঁ 0 কৰি দি ইয়াত ডন কৰি দিলোঁ ডন কৰি দিয়াৰ লগে লগে এতিয়া শুনিব ইয়াত আমাৰ অৰিজিনেল মাতটো নাই আমি যিটা ৰেকৰ্ডিং কৰিলোঁ সেই ৰেকৰ্ড মাতটো পাব হেল্ল' গাইছ মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ যে ভিডিঅ'টো আপোনালোক কেনেকৈ এডিট কৰিব পাৰিব YT ষ্টুডিঅ'ত শুনিলে গাইছ এইটো এনেকৈ আপোনালোকে ইয়াত ভইচ কভাৰ কৰিব পাৰিব ভইচ কভাৰ কৰাৰ পাছত মই এটা চাউণ্ডটো দি দিওঁ চাউণ্ডটো লাগিব মোক ভইচ কভাৰ কৰিব পাৰিব তাৰপিছত ফিল্টাৰ এই ফিল্টাৰ আপোনালোকে ভিডিঅ'টো চেঞ্জ কৰিব পাৰে যেনেকুৱা কৰিব বিচাৰে তেনেকুৱা হ'ব পাৰে যোনটো কোৱালিটি টানিব পাৰে আপোনালোক ফিল্টাৰ কথাটো আপোনালোক গম পায় এইটো কম বেছি এইটো দৰকাৰ নাই মোক ইফেক্টটো কৰিব পাৰিব ইফেক্ট কৰিলে আপোনাৰ 3D ব্লাৰ এইবিলাক হৈ যাব আপোনাৰ ব্লাৰ কৰিম বুলি ক'লে ব্লাৰ কৰিব পাৰিব 3D কৰিম বুলি 3D কৰিব পাৰিব আপোনাৰ যেনেকৈ ইচ্ছা তেনেকৈ কৰিব পাৰিব অনেক বহুতে ফিচাৰ আছে এডজাষ্ট আছে স্পীড আছে স্পীডো কৰিব পাৰিব স্পীডো আহিলে স্পীডটো আপোনাৰ লিমিটত কৰিব পাৰিব এয়া মই স্পীড কৰি দিছোঁ আপোনালোকে গাইছ আপোনালোকে গম পাই নিশ্চয় এতিয়া গম পালে যে ভিডিঅ'টো কেনেকৈ এডিট কৰিব লাগে এতিয়া ভিডিঅ'টো আপলোড মাৰিম ভিডিঅ'টো মই ছেভ কৰিব লাগে এই ছেভ কৰাটো আপোনালোক ঘপককৈ দেখি নাপাব মই ছেভ কৰাটো আপোনালোক মই দেখুৱাই দিছোঁ এতিয়া ছেভ কৰাটো এই থ্ৰী ডট বটনটো যোনটো আছে ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰি এক্সপাৰ্ট বুলি এইখন আছে ইয়াত আপোনাৰ এক্সপাৰ্ট বুলি ইয়াত কাৰ্চিন এটা আছে উপমুখ কৰি এইডোখৰ আপোনাৰ ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াত কোৱালিটি হাই আছে ল' আছে তো হাই আছে আপোনাৰ 1080 আছে তো মই ইয়াত ইমানটো নকৰোঁ কাৰণ ডাটা বহুত গুচি যায় সেইটো কাৰণে ষ্টেণ্ডাৰ্ড মই 720 কৰি দিলোঁ 720 কৰি এইটো এক্সপৰ্ট কৰি দিওঁ এক্সপৰ্ট কৰি দিলোঁ মোৰ ভিডিঅ'টো এতিয়া প্ৰচেছ হৈ আছে এয়া প্ৰচেছ হৈ গ'ল ইয়াত যদি মই মাৰি দিওঁ ইয়াত যদি ডাইৰেক্ট মই মাৰোঁ তেনে ডাইৰেক্ট আপলোডলৈ আহিব ইয়াত ডাইৰেক্ট আপলোড হৈ গ'ল কিন্তু মই এতিয়া আপলোড নকৰোঁ কাৰণে মই ইয়াত বেক মাৰি দিওঁ তে গাইছ নিশ্চয় বুজি পালে ইউটিউব ক্ৰিয়েটৰ কেনেকৈ ভিডিঅ' এডিট কৰিব পাৰিব আপলোড কৰিব পাৰিব নিশ্চয় গম পালে তো ঠিক আছে গাইছ ইয়াৰ পৰা মই ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ'টো বহুতে চাইছে কিন্তু কোনো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব তেনেকৈ কম তো গাইছ আপোনালোকে মৰম দিয়ক আপোনালোকে মৰম দিলে মই আপোনালোকক সেইটো হিচাপত ভিডিঅ' দিবলৈ চেষ্টা কৰিম বাই